আজিৰ তাৰিখতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা কিয় পাতিছোঁ ইয়াত? এই মানুহজনৰ মূৰ্তি সাজিলে একো লাভ নাই, দুখ লাগে। মূৰ্তিৰ ওপৰত কাউৰীয়ে বহি বিষ্ঠা ত্যাগ কৰে। সেইটো কৰাতকৈ এই কামটো কৰক। এইটো সুন্দৰ কাম মই নপুৰণি শিল্পীসকলক কৈছোঁ, এইটো প্ৰত্যেক বছৰে কৰক। এই উঠি অহা আজি কিমানখিনি, প্ৰায় 100 নৃত্য আৰু গীত মিলি 100 ল'ৰা ছোৱালী আহিল নাই? 100 ল'ৰা ছোৱালীয়ে ভূপেন্দ্ৰৰ গীতটো নৃত্য কৰাগৰাকীওতো শুনিলে, নাচি থাকোঁতে প্ৰেক্টিছ কৰোঁতেও শুনিছে, গোৱাখিনিতো শুনি শুনি শিকিছেই। গতিকে এই আজি 100 ল'ৰা ছোৱালীটো শিকিলে ইয়াত। এনেকৈ অসমৰ প্ৰত্যেক ঠাইতে 100 ল'ৰা ছোৱালীয়ে যদি বছৰত ভূপেন্দ্ৰৰ জন্মদিনটো বা মৃত্যুদিনটোত যদিও শিকে, তেতিয়াও বহু গীতৰ চৰ্চা হ'ব, বহু গীতৰ প্ৰচাৰ হ'ব, আৰু ভূপেন্দ্ৰ অমৰ হৈ জীয়াই থাকিব। জাতিটোক প্ৰতিনিধিত্ব কৰা মানুহ সেইজনেই। শংকৰদেৱৰ পিছত, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ পিছত জাতিটোক প্ৰতিনিধিত্ব কৰা মানুহ এইজনেই, যাৰ সৃষ্টি আজিক আমি অসমীয়া কৃষ্টি সংস্কৃতি বুলি ক'ব পাৰোঁ মূৰ দাঙি। বাকী এতিয়া গীতবোৰক কিমান ক'ব পাৰি মই নাজানো। ভাল ভাল গীতৰ সৃষ্টি হৈছে। পৱনক মই বহুত দিনৰ পৰা চিনি পাওঁ, এজন গায়ক। ওচৰৰে আপোনালোকৰ মহেন্দ্ৰ হাজৰিকা, তেখেতক প্ৰথম গীত গাবলৈ মই উলিয়াই দিছিলোঁ কলিকতালৈ, আৰু তেতিয়া ইহঁতি আছিলে লগত বজাই। মই তেওঁৰ গাঁৱৰ পৰা লৈ গৈছিলোঁ, গীত মাতেৰ সৈতে মানুহটোক লৈ গৈ অসমৰ ৰাইজক চিনাকি কৰি দিছিলোঁ। মই প্ৰায় 10টা কেছেট কৰি দিছিলোঁ মহেন্দ্ৰ হাজৰিকাৰ। সংগীত পৰিচালনা কৰিছিলোঁ, মই একেলগে গাইছিলোঁ। ৰাম আৰু ৰহিমে শুনিছেই, এটা ৰামটো মই, ৰহিমটো কি, দুটা ভইচতো বহুত গান গাইছোঁ একেলগে। আৰু বহুত কেছেট কৰিলোঁ, স্বদেশৰ বাতৰি, সাহসী বন্ধু, বিপ্লৱী বন্ধু, চব মই কৰা কেছেট। ঠিকনাবিহীন বহুত আছে, কথাৰ চন্দেৰে। এই গতিকে এইবোৰ তাক লৈ গৈছে, আৰু তাৰ লগতে বজাইছিলে এই পৱন। ভূপেন্দ্ৰ সংগীতৰ জন্ম কথা মই আজি কৈছোঁ যে 20 জুন 1981 চনত মই উপস্থিত আছিলোঁ। ভূপেন্দ্ৰ এনেকৈ বহি আছিলে, লগত আছিলে নিৰুদ চৌধুৰী, উপন্যাসিক নিৰুদ চৌধুৰী। আৰু প্ৰথমতে বিষ্ণুৰাভা দিৱস, মই ইয়াতে বিষ্ণুৰাভাৰ গীত গালোঁ, জ্যোতিৰ্ময় দেৱনাথে গালে। তাৰপিছতে আৰু এজন যোৰহাটৰ সংগীত শিক্ষক প্ৰদীপ বৰ্ম, তেখেতে গালে। এনেকৈ আমি সমবেত কণ্ঠত বিষ্ণুৰাভাৰ গীত গালোঁ। এইবোৰ কৰি থকাৰ পিছত বিভূচৰণ বৰুৱা, এজন সাংস্কৃতিক সংগঠক, তেখেতে প্ৰস্তাৱ আকাৰে আনিলে যে ভূপেন হাজৰিকাৰ গীত মাতবোৰক ভূপেন্দ্ৰ সংগীত বুলি কোৱা স্বীকৃতি দিয়া হওক। আৰু সুমন্ত চলিহা, আজি বিশিষ্ট নিবন্ধকাৰ, তেওঁ প্ৰস্তাৱটো পাঠ কৰি দিলে। ভূপেন্দ্ৰাই তললে মূৰ কৰি এনেকৈ আছে, বহুতে তললে মূৰ কৰি থাকিলে প্ৰস্তাৱটো পাঠ কৰোঁতে। তাৰপিছত আমি চায়ে আছোঁ, সকলোৱে হাত চাপৰিয়ে আদৰণি জনালে, তেখেতক মন্তব্য বিচাৰিলে। তেখেতে মঞ্চখনলৈ উঠি আহিলে, দেৱীচৰণ বৰুৱা কলেজৰ এই অডিটৰিয়ামটোত। তেখেত মঞ্চলৈ উঠি আহি ক'লে যে মোৰ আজিহে ভয় লাগিছে, যে মোৰ সংগীত হৈ মোৰ গানবোৰ যে লোকে গাব শুদ্ধকৈ বা গায়ন নাগায়, বিকৃত কৰে নেকি, কিবা হয় নেকি, এই ভয় মোৰ এতিয়াহে বোলে ভয় লাগিছে। আজিলৈকে লগা নাছে, ময়ে গাই আছিলোঁ মোৰ গান, আৰু কিন্তু এতিয়াতো সংগীত বুলি ডিক্লেয়াৰ কৰিলে বেলেগে গাব মোৰ গান। বেলেগে গাই যদি ধ্বংস কৰি দিয়ে মইতো গম নাপাম, মই নাথাকিম তেতিয়া। এই কথাষাৰ ক'লে। সেইকাৰণে এটা কথা ক'লে, সেইটো নহ'বলৈ এটা কথাই আছে যে আপোনালোক শুদ্ধ ৰূপত গাব। মই যেনেকৈ গাইছোঁ, যি সুৰত গাইছোঁ মোৰ সুৰতে গাব, মোৰ নিচিনা মাতটো একে হ'ব নালাগে। তেওঁ সেইটোও কৈ থৈ গৈছে, এইটো মোক নিজে মুখৰ আগত কৈছে তেওঁ, যে তেখেতৰ অলপমান নাকৰ পৰা এটা মাত ওলায়, মোৰ নিচিনা মাতটো হ'ব নালাগে, মাতটো নিজৰ মাতেৰে গওক, খালি গীতটো শুদ্ধকৈ গওক, শুদ্ধ স্বৰ, যি স্বৰ আছে তাত সেইখিনি ব্যৱহাৰ কৰক, তেওঁৰ প্ৰকাশভংগীটো যিটো সেইটো কৰক, এক্সপ্ৰেশ্যন যিটো, শব্দ কেনেকৈ থ্ৰ' কৰিছে সেই এক্সপ্ৰেশ্যনটো শুদ্ধ হওক, আৰু তালত গওক, সুৰত গওক। আমি সেইখিনিকে বিচাৰ কৰোঁ। ভূপেন্দ্ৰ সংগীতে বিচাৰ কৰিবলৈ আমি একো বিশেষ মানুহ নহয়, কিন্তু অকল এইটো তেখেতৰ লগত সান্নিধ্যত পোৱা কথাখিনি শুনিয়েই আমি সেইখিনি দিয়ে বিচাৰ কৰোঁ। আৰু গীতবোৰৰ শব্দবোৰ কেনেকৈ থ্ৰ' কৰিছিলে তেখেতে, কেনেকৈ প্ৰকাশ কৰিছিলে সেইবিলাক চাওঁ, সুৰত গোৱাটো চাওঁ, তালত সুৰ তালটো লাগিবই, গতিকে সেইখিনিকে আমি চাওঁ। গতিকে তাতে যদি বেয়া পাওঁ অকণমান, কেতিয়াবা নম্বৰ 2-1 কম হয়, আৰু কাৰোবাক যদি ভাল পাওঁ নম্বৰ 2-1 বেছি হয়, তেওঁৱে পুৰস্কাৰ পায়। আৰু এইটো বৰ বেয়া কথা, এই বিচাৰ কৰা আসনখন বৰ বেয়া। আসনটো কৰিব বহি থকা ভাল, পিছত ইয়াৰ পৰা যেতিয়া ফলাফলটো ঘোষণা কৰা হয়, তেতিয়া যিটো খাওপাত খাওঁ, আজিলৈকে কিমান হাজাৰ হাজাৰ বাৰ মই খাওপাত খাইছোঁ। তাৰপাছত সুবিধা পালোঁ ভূপেন্দ্ৰৰ লগত গীত মাত কৰিবলৈ, আৰু সেই 85 চনত ভূপেন্দ্ৰৰ লগত এইবোৰ গীত মাত কৰিলোঁ, 86-87 চনত। গতিকে আৰু ভাল লাগে কেতিয়াবা। এতিয়া এইবোৰ পুৰণি স্মৃতি। এই যোৱা বছৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী পাতিছিল, সকলোৱে জানে আপোনালোকে। তাতে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তীত দিল্লীত যি অনুষ্ঠান হ'ল বিজ্ঞান ভৱনত, তাত দেশৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম আহিয়ে যিটো গীত গালে, সেইটো মোৰেই গীত, মোৰ সুৰতে। তেতিয়া গম পাইছে, তেওঁ গাই দিলে তাত, মই লাচিতে কৈছোঁ, মই এনেকৈ গাই দিলে। সেই গীতটো মোৰ গীত, ভূপেন্দ্ৰই গাইছিলে, মোৰ সুৰ।
মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ বীজ ধৈৰ্য সাহস আৰু দুবাহুৰ বল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ বীজ ধৈৰ্য সাহস আৰু দুবাহুৰ বল মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল শত শত শ্বহীদৰ আত্মাই আহি মোৰ মৈদাম আগুৰিছে বিননি তুলি সকলোৱে কৈছে সি দেশ জাতি সমাজৰ হক প্ৰতাৰকবোৰ চিনাকি বুলি বুকুৰে বান্ধৈ মোৰ দিওঁ কিনো সমিধান কৰা নাই আজি মোৰ তেজে তল মন মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল এইটো গানকে কোনোবাই শিকাই দিলে আকৌ খৰাঘাট কেছেটত তাত 4টা গান গাইছিলে ভূপেন দাই সেই কেছেটটোত 4টা গান মোৰে সুৰ আছিলে তাৰ 3টা নগেন বৰাদেৱে লিখিছিলে এটা আমাৰ স্বনামধন্য উপন্যাসিকা ৰীতা চৌধুৰী বাইদেৱে লিখিছিলে ৰীতা চৌধুৰী এটা গান লিখিছিলে গতিকে সেই তাৰ গান ডিব্ৰুগড় ইউনিভাৰ্চিটি ইণ্টাৰ কলেজত প্ৰত্যেকবাৰে মই আজি 6-7 বছৰ গৈ আহিছোঁ জাজ কৰিবলৈ তাতো দেখোঁ বহুত ল'ৰা ছোৱালীয়ে খুব সুন্দৰ সুন্দৰ গায় ভূপেন্দ্ৰ সংগীত আৰু অসমৰ বিভিন্ন ঠাইত মই যাওঁ বিচাৰকৰ কাৰণে মাতে তেজপুৰলৈ নগাঁৱলৈ ডিব্ৰুগড়লৈ তিনিচুকীয়া দুলীয়াজান এই সকলোতে মই যাত বিচাৰক হৈ থাকোঁ এইকাৰণে যাওঁ ইমান গীতখিনি কথাখিনি লগত তেওঁলোকৰ লগত এনেকুৱা ধৰণৰ কথাৰ কিছুমান 8 তাৰিখৰ দিনা মই যিটো অনুষ্ঠান পাতিছিলোঁ আমাৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনে 800 স্কুলৰ ল'ৰা ছোৱালীক লৈ গীত মাত কৰিছিলোঁ তেখেতৰ অকল বাকী কাকো গাবলৈ দিয়া নাই কোনো গ্লেমাৰ শিল্পী নাই অকল ছাত্ৰ ছাত্ৰীসকল বেলেগ বেলেগ 8খন বিদ্যালয়ৰ 100 ছাত্ৰ ছাত্ৰীক লৈ পেলাই কৰিছিলোঁ গতিকে তেনেধৰণৰ অনুষ্ঠান কৰোঁ একো কথা নাই তেওঁলোকে শিকক 2-4টা গীত গাওক গতিকে সেইটোকে কাৰণে নতুন প্ৰজন্মলৈ ভূপেন দাক ঠেলি দিয়াৰ উদ্দেশ্যে এনেধৰণৰ কথাবোৰ কোৱা হৈছিল গতিকে মই অকণমান সময় ল'লোঁ ওলাই গ'লে আৰু গানো ওলাই থাকে গাই থাকিব পাৰি তেনেকুৱা হয় ভূপেন দা নোহোৱাৰ পিছতো সদায় আমাক আমনি কৰি থাকে এই স্মৃতিবোৰে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান য'ত ভূপেন অনুৰাগী থাকে এনেই বিহু সন্মিলনত এইবোৰ গালে উকিয়াব পিত সুহুৰি মাৰিব উকিয়াব আবে ফুট মই জানো ভালকৈ ভূপেন দাৰ সন্মান বিহু সন্মিলনত নাই আগতে আছিলে যেতিয়া ভূপেন দাই বিহু গাবলৈ আহে আমি এনেকুৱা আপ্পা চাওঁ জয়ন্ত হাজৰিকাই গীটাৰ বজাই ভূপেন দাই গায় চেনেহীৰ ফটাৰিহা ফুলে এমকি উৰি যায় বতাহৰ আগত ফুলো আগত ও নেখাই চাৰি সাজু থাকিব পাৰোঁ মই বহাগৰ বিহুৰে লগত হে নিৰঞ্জয় নাৰুগুটি বিফলদৈ কেৰাচিন নহ'লে চাকিতি নজৰ পিছত হৈ পৰিবা ফানত এই গীতবোৰ গতিকে এইবিলাক তেওঁলোকে বিহুত গাইছিলে বিহু সন্মিলনত গাইছিলে আৰু খুব আমি হাত চাপৰি দি লগে লগে নাচি নাচি আছিলোঁ আজিৰ নিচিনাকৈ নকয় একেলগে এইফালে একেলগে কাহানিও কৈ পোৱা নাই ভূপেন দাই খগেন মহন্তই কাহানিও একেলগে নাই কোৱা ৰঙানীলা লাইটো নাই বিৰাট ডাঙৰ ডাঙৰ চাউণ্ডো নাই আমি প্ৰথম আমি নিজে যেতিয়া গীত প্ৰথম গাবলৈ লৈছোঁ এনেকুৱা হৰ্ণতে গাইছোঁ এইবোৰ মিক্সাৰ ফিক্সাৰ নাই হৰ্ণত আমি গাওঁ মেণ্ডলিন হাৰমনিয়াম তবলা গীটাৰ এইকেইটা ইনষ্ট্ৰুমেণ্ট আমাৰ ভূপেন দাহঁতে সেইবোৰ ইনষ্ট্ৰুমেণ্ট লৈ মঞ্চ কপাই গোটেই অসম নহয় বিশ্ব কপালে গতিকে সেইকাৰণে কওঁ এইটো নহয় সময়ৰ লগত কিছু পৰিৱৰ্তন হয় আজিকালি হাৰমনিয়ামটো সলনি কীবৰ্ডখন ল'বই এইটো বেলেগ কথা তাত টোন বেলেগ বেলেগ আছে আৰু বেলেগ কোৱালিটি পায় চাউণ্ডৰ গতিকে সেইখিনি এতিয়া ইম্প্ৰভাইজ এতিয়া নতুনকৈ হৈছে এইখিনি বস্তু গতিকে সময়ৰ লগত কিছু টেকনিকেলি আগবাঢ়ি যাব সেইখিনি ল'ব লাগিব কম্পিউটাৰৰ আগত নাছিলে এতিয়া কম্পিউটাৰ আহিছে মোবাইলতে সকলো পায় গতিকে সকলোবোৰ চাই মেলি এই গীতবোৰক আচলতে শ্ৰদ্ধা কৰিবলৈ নতুন প্ৰজন্মই শিকক ডাঙৰসকলে যিসকল বয়োজ্যেষ্ঠ আছে মই জানো তেওঁলোকসকলে ভূপেন দাৰ গান কেতিয়াও বেয়া নাপায় কিন্তু যাতে সেই পোৱালি অকণি ল'ৰা ছোৱালীবোৰে আবে ফুট এইটো নকয় ভূপেন দাৰ গীতটোক সন্মান দিয়ে কি কৈছে গীতটোত ভালকৈ চালি জাৰি চায় আৰু গীতটোৰ সুৰ কেনেকৈ কৰিছে কি কৰিছে মিউজিক কেনেকুৱা হৈছে চাই গায়কীটো চাই এইখিনি যদি চালি জাৰি চাই বহুত কি পাব এটা লেচনৰ নিচিনা ভূপেন দাৰ গীতৰ ওপৰত PhD কৰা মানুহ কেইবাজনো আছে প্ৰথম গীতটো তেনেকৈ লিখিছিলে গুৰুজনাক লৈ তেওঁ লিখিছিলে গীতটো কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে
আনন্দতে নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে আনন্দতে নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান অশেষ যাতনা ভুঞ্জিলা শ্ৰীশংকৰ ধৰমৰ নামতে তুমি অশেষ যাতনা ভুঞ্জিলা শ্ৰীশংকৰ ধৰমৰ নামতে তুমি সকলো দুখলৈ পিঠি দিলা গুৰু ধন্য অসম ভূমি মোৰ গুৰু ঐ ধন্য অসম ভূমি আমাৰ বাবে এই অসমীয়া জাতিটোৰ বাবে বহু কথাই এই চমু বক্তব্যৰ মাজেৰে তেখেতে প্ৰকাশ কৰি গ'ল পুনশ্চবাৰ তেখেতক আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতে সুদূৰ যোৰহাটৰ পৰা আহি আমাৰ অনুৰোধ উপেক্ষা নকৰি আমাৰ এই মঞ্চখনত উপবিষ্ট হৈ আমাক সাহস আৰু প্ৰেৰণা দিয়াৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ পাছতে আমাৰ মাজত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমি আগতেও কৈছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ চৰ্চা অব্যাহত ৰাখি তেখেতেও বিশ্ববৰেণ্য শিল্পীগৰাকীৰ গীতবিলাক খুব সুন্দৰভাৱে উপস্থাপন কৰি সমাজৰ আগত পথ প্ৰদৰ্শক হিচাপে ৰৈছে নতুন প্ৰজন্মৰ শিল্পীসকলৰ বাবে তেখেত হৈছে শ্ৰদ্ধাৰ শ্যাম শইকীয়া ছাৰ তেখেতকো আমি তেখেতৰ আসনৰ পৰাই দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ লগতে আমাৰ মঞ্চত উপস্থিত আছে আমাৰ বন্ধুবৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত মাতৰ চৰ্চা তথা বিভিন্ন বিষয়ৰ সাংস্কৃতিক কাৰ্যৰ লগত জড়িত হৈ এক সাংস্কৃতিক মনৰ পৰিচয় দিয়া পৰিমল বৰা তেখেতকো আমাৰ দুআষাৰ বক্তব্য ৰাখিবলৈ সময় আমি নিশ্চয় প্ৰদান কৰিম তাৰ পূৰ্বে আমাৰ শ্ৰদ্ধাৰ শ্যাম শইকীয়া ছাৰকো তেখেতৰ আসনৰ পৰাই দুআষাৰ বক্তব্য আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ আজিৰ ভূপেন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতাৰ উপস্থিত ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ এই বিচাৰকৰ মন্তব্যত আমি কি ক'ম মোৰ বন্ধুবৰ শ্ৰী জয়ন্ত নাথদেৱে সকলোখিনি আপোনালোকৰ আগত কৈছে গতিকে আমি যেতিয়া প্ৰতিযোগিতা কৰিছিলোঁ তেতিয়া আমি গীতবিলাক চিলেকশ্যন কৰিছিলোঁ যে কোনটো গীত গালে মোৰ ভাল লাগিব গীতৰ চিলেকশ্যনটো অলপমান মানে মন কৰিব লাগে আৰু কি কাৰণে কৰিব লাগে ধৰক এগৰাকী কণমানি শিশু আৰু ভূপেন্দ্ৰৰ গীতবিলাক কৈছে জয়ন্ত নাথদেৱে কৈয়ে গৈছে যে কোনখনৰ গীত নাই আজি যদি আপোনালোকে শুনিছে যে ভূপেন হাজৰিকাই গৰমত গোৱা গান এটা গাওকচোন বিচাৰক আপোনালোকে পাব তপ্ত তীখাৰে অগ্নি শক্তি এই গানটো গৰমৰ গান নহয়নে গতিকে আকৌ যদি ঠাণ্ডাৰ গান বিচাৰে তেনে শীতৰ হেমেকা ৰাতি বিচাৰিলে বোলে কোনখনৰ জ্ঞান নাই গীত নাই আৰু এটা কথা হ'ল কি শিশুসকলৰ কাৰণে ভূপেন্দ্ৰই বহুত গীত লিখি থৈ যোৱা নাই কিন্তু কেইটামান গীত শিশুসকলৰ কাৰণে ৰচনা কৰি গৈছে গতিকে সেই গীতবিলাক শিশুসকলক প্ৰদান কৰিব লাগে কোনে কয় মই অকলশৰীয়া মই আৰু মোৰ দুয়োৰে লগৰীয়া মই আৰু মোৰ দুয়োৰে লগৰীয়া পৃথিৱী নকবা
মই অকল হৰিয়া মই আৰু মোৰ চাম সংগীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা পৃথিৱী নকবা মই অকল হৰিয়া মই আৰু মোৰ চাম উদযাপন সমিতিৰ প্ৰতিও দুটামান পৰামৰ্শ আগবঢ়ালে অনাগত সময়ত আমাৰ ভুলবিলাক শুধৰণি কৰি তেখেতৰ পৰামৰ্শবিলাক শিৰ পাতি লৈ আমি অনুষ্ঠান কৰিবলৈ আগবাঢ়ি যাম বুলি আজিৰ এই ক্ষণতে তেখেতসকলকো প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ ইয়াৰ পাছতে আমাৰ মাজত আছে নৱপ্ৰজন্মৰ এগৰাকী সংগীত শিল্পী তেখেতেও ভূপেন হাজৰিকা দেৱৰ গীত মাতৰ চৰ্চা অব্যাহত ৰাখিছে তেখেত বন্ধুবৰ পৰিমল বৰা তেখেতকো কথা আৰু গীতেৰে আমাৰ অনুষ্ঠানটি জীপাল কৰি তুলিবৰ বাবে আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ ধন্যবাদ পৰম শ্ৰদ্ধাৰ আজি নপুৰণি শিল্পী সমাজ নামটিৰ সৌজন্যত আজি বিশেষ দিনত শুভক্ষণত আমাৰ হিয়াৰ আমঠু সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা গীত আৰু নৃত্য প্ৰতিযোগিতাত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ মই ভাষাৰে যি প্ৰকাশ কৰিব নোৱাৰা যি মোৰ যি অনুভৱ হৈছে উপস্থিত থকা মোৰ জ্যেষ্ঠ সহযোগী বিচাৰক জয়ন্তনাথ ডাঙৰীয়া মোৰ অতি শ্ৰদ্ধাৰ হেম শইকীয়া ডাঙৰীয়া নৃত্য প্ৰতিযোগিতাৰ বিচাৰকসকল উদযাপন সমিতি বিষয়ববীয়া আৰু উপস্থিত সকলো গুণী জ্ঞানী জ্যেষ্ঠজন শিল্পীসকল পিতৃ মাতৃসকল সকলোৰে চৰণত এই শুভক্ষণত সেৱা জনাইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীত যেতিয়াৰ পৰাই গীত গাবলৈ শিকিছোঁ তেতিয়াৰ পৰাই ভূপেন হাজৰিকাৰ গীতৰ প্ৰতি আসক্ত হৈছোঁ শিকিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ মাজতে যিখিনি গীত মাতৰ চৰ্চা কৰিছোঁ আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰজন্মকো আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ কেতিয়াও সাহস দিয়াত ত্ৰুটি কৰা নাই নিজে কি আগবাঢ়িছোঁ সেয়া নাজানো বাৰু যেই নহওক আজি নিজকে সৌভাগ্যৱান বুলি আজি ভাবিছোঁ মোৰ এটা হেঁপাহ আছিলে তেতিয়া কথা পাতোঁতে মোৰ বন্ধুবৰ বিশিষ্ট গায়ক সীমান্ত ৰান্ধৰা আছে মনিত মহন্ত ডাঙৰীয়া আৰু পৰাগ হাজৰিকা আমাৰ নৱজ্যোতি গগৈ মোৰ শ্ৰদ্ধাৰ অগ্ৰশিল্পী তেওঁলোক আৰু পৱন দাটো আছেই পৱন দাকটো মই বিশেষ শ্ৰদ্ধা নিবেদন কৰিছোঁ পৱন দাৰ কথা সকলোৱে জানেই আৰু মই ডিব্ৰুগড়তো পৱন দাক নি পিনি বিশেষভাৱে লোকসংগীতৰ আমি 24টা লোকবাদ্যৰ এটা অনুষ্ঠান মই বনাইছিলোঁ 24টা লোকবাদ্যৰে খেতি অকল লোকবাদ্য পৰিৱেশনেই নহয় তাত গীত আৰু বাদ্য দুয়োটা সমান্তৰালভাৱে চলিছিলে গীতো গোৱা হয় আৰু বাদ্যযন্ত্ৰও বজোৱা হয় গতিকে আমাৰ পুৰণি যিখিনি বাদ্য আছে তাৰ পৰা আনি আমি কীবৰ্ড আৰু গীটাৰত শেষ কৰিছিলোঁগৈ একদম দবা শংখ কাঁহৰ পৰা আনি কীবৰ্ডত শেষ কৰিছিলোঁগৈ গোটেইখিনি আমি সংপৃক্ত কৰি এটা সুৰ সমলয় অনুষ্ঠান কৰিছিলোঁ পৱন দা গৈছে তাত 3-4 দিন আছে একেলগে কাম কৰিছোঁ বাৰু যেই নহওক এটা কথা মোৰ শ্ৰদ্ধাৰ জয়ন্তনাথ ডাঙৰীয়া জয়ন্তনাথ ছাৰ ক'ব লাগিব যিহেতু তেখেত মোৰ গুৰুতুল্য আগতে যিখিনি গীতৰ তেওঁ সংকলন কৰিছে তেওঁৰ গীতসমূহ আমি শুনিছোঁ তেওঁৰ সংগীত পৰিচালনা কৰা কেছেটবোৰ আমি যেনে পইচা গোটাই কিনি আনি শুনোহি আৰু আজি মই তেতিয়া কওঁতে জয়ন্তত আহিব বুলি কওঁতে মই তেতিয়া মনত হেঁপাহ কৰি আছোঁ যে আমাৰ সমাজৰ নতুন পুৰুষৰ জাননে কি হ'ল ভাই প্ৰগতিৰ জখলা বগাইছে সবলা এনেহে লাগিছে ককাই নহয় নহয় ঘনে প্ৰতি খোজে প্ৰতি উজুতি শেখায় এই গীতটো আজি মই কথাৰ মাজতে কৈছোঁ জয়ন্তত আজি হ'লে সুবিধা পালে আপোনাৰ লগত গাম যিহেতু খুব গাইছিলোঁ আমি সীমান্ত মই মনিত মহন্ত একেলগে বহি আমাৰ প্ৰণৱ দা পৱন দা আৰু পৰাগ হাজৰিকা আমি এইটো এটা টীম ইয়াৰ আৰু যেই নহওক এখন মঞ্চ আজি পাইছোঁ সেইটো হৈছে মই নিজে কৃপাধন্য হৈছোঁ আচলতে এনেদৰে স্বনামধন্য ব্যক্তিৰ কাষতে থাকি মই বিচাৰ কৰিব পাৰিছোঁ সেয়া সৌভাগ্য হ'ল আজি তাৰ কাৰণে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু জয়ন্তদাৰ লগত মই
একেলগে থকাৰ সৌভাগ্য হোৱা নাই যদি মই হেম শইকীয়া স্বনামধন্য তেখেতৰ লগত দুদিন দুৰাতি একেলগে ভূপেন হাজৰিকাক গান গাই কটাইছোঁ। একেলগে দুদিন দুৰাতি আমি এই আঞ্চলিক নামঘৰৰ ওচৰত তেতিয়া প্ৰদীপদাৰ ঘৰ আছিলে, তাত দুদিন দুৰাতি একেলগে ভূপেন হাজৰিকা গান গাইছোঁ। কিজানি তেতিয়া প্ৰায় ভূপেন হাজৰিকা গান যিখিনি আছিলে তেওঁৰ মুখেৰেতো শুনিলোৱেই, নিজেও যিমান জানো গাইছিলোঁ, প্ৰাণ ঢালি গাইছিলোঁ। সেয়া মোৰ অভিজ্ঞতা আছে। আৰু আজি তেখেতকো আপোনালোকে পাইছে আৰু সৌভাগ্যৱান বুলি ভাবিব, বিশেষত জয়ন্ত নাথ ডাঙৰীয়া ইমান কষ্ট কৰি যোৰহাটৰ পৰা আহিছে আৰু যিখিনি সাৱলীল বক্তব্য দিলে তেওঁ, আৰু তাত মোৰ সহযোগী বিচাৰক হিচাপে, অনুজ বিচাৰক হিচাপে ক'ব লগা মই বিশেষ বক্তব্য আছে বুলি মই নাভাবোঁ। মই শিল্পীসকলক এইটোৱেই মই উৎসাহ জনাব বিচাৰোঁ যে এনেদৰে স্বনামধন্য এজন শিল্পীৰ গীত পৰিৱেশন কৰাটোৱেই ডাঙৰ কথা। মঞ্চত আহি যে পৰিৱেশন কৰিছে সেইটোৱেই যোগাত্মক কথা, তাতকৈ যোগাত্মক কথা কেতিয়াও পুৰস্কাৰ হ'ব নোৱাৰে। নিজক প্ৰতিনিধিত্ব কৰিবলৈ শিকিছে। প্ৰেজেণ্টেশ্যন, মানুহৰ জীৱনত প্ৰেজেণ্টেশ্যনটো বৰ ডাঙৰ মেটাৰ। ইংৰাজীত এটা শব্দ, আমি নিজকে উপস্থাপন কৰাটো যিহেতু প্ৰতিনিধিত্ব কৰা বুজায়। এজন শিল্পীয়ে এখন মঞ্চত গীত গাই থাকে আৰু সহস্ৰজনে চাই থাকে। এজন অভিনেতাই অভিনয় কৰি থাকে, সহস্ৰজনে চাই থাকে। গতিকে এইটো এটা বিশেষ কলা, আৰু এই কলাটোৰ জৰিয়তে যদি জীৱনটো আগবঢ়াই নিব বিচৰা হয় তেতিয়াহ'লে প্ৰেজেণ্টেশ্যনটো আৰু দুগুণ ওপৰত গুচি যায়। আৰু যিজন শিল্পীয়ে গীত গাব জানে, যিজন শিল্পীয়ে সুন্দৰভাৱে অভিনয় কৰিব জানে, যিজন শিল্পীয়ে নৃত্য কৰিব জানে, সেইজন শিল্পীক আৰু আপুনি মঞ্চত কথা ক'বলৈ, কোনোবা এটা অফিচত গৈ পিনি অফিচাৰৰ সৈতে কথা পাতিবলৈ, ডাঙৰ গণ্যমান্য ব্যক্তিৰ লগত অভিবাদনসূচক বাক্য কৈ, শ্ৰদ্ধাসূচক বাক্য কৈ তেওঁ সেৱা জনাবলৈ কেতিয়াও শিকাব লগা নহয়। কনিষ্ঠজনক মৰম কৰিবলৈ কেতিয়াও শিকাব লগা নহয়। এয়া হৈছে জীৱনৰ পাথেয়। আৰু আমি আশা কৰিছোঁ এইদৰে প্ৰতি বছৰেই অনুষ্ঠান হৈ থাকক, ভূপেন হাজৰিকাৰ ওপৰত অনুষ্ঠান হৈ থাকক। আৰু আশা কৰিছোঁ এখেতলোকে কোৱা কথাখিনি যদি আমি অনুভৱ নকৰোঁ, জয়ন্ত দাই কোৱা, হেম শইকীয়া ডাঙৰীয়াই কোৱা কথাখিনি যদি আমি অনুভৱ নকৰোঁ তেতিয়াহ'লে আমাৰ তেনেকুৱা হ'ব। ভূপেন হাজৰিকা তেনেকুৱা গীততে কৈছে, পৱন দা অলপ যাওক, মই অকণমান জনাই নজনাই বুলি ক'ব লাগিব। এতিয়া দুজন ডাঙৰ মানুহ আছে, আপোনালোক আছে, সকলোৱে জানে ভূপেন্দ্ৰ সংগীত নজনা কোনো নাই। এইটো নহয়, আৰু আমাৰো ভুল হ'ব পাৰে, সেইটো ডাঙৰ বিষয় নহয়। আমি যিহেতু ভূপেন হাজৰিকাৰ গীতৰ ছাত্ৰ একোজন। বাৰু যেই নহয়, মোৰ কৈ থাকোঁতে মোৰ মনত পৰিছিলে এই জয়ন্ত দাহঁতৰ কথাখিনি যদি আমি উপলব্ধি নকৰোঁ তেতিয়াহ'লে কি হয়, এই ভূপেন হাজৰিকা যে গাইছিলে, আমি সন্মুখত লাখ লাখ থাকিলেও কেতিয়াও একো নাপাম। আমি খালি বজাই থকাই হ'ব, কৰি থকাই হ'ব। ধাক 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 ধাকি বজালি, লাখ লাখ তহঁত থাকি একো নেপালি। ধাক 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 ধাকি বজালি, লাখ লাখ তহঁত থাকি একো নেপালি। হাতী খোৱা ধাক 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 ধাকি বজালি, লাখ লাখ তহঁত থাকি একো নেপালি। হাতী খোৱা তহঁতবোৰক দুষ্ট কৰি লৈ, কুবুদ্ধিৰে দৈত্যবোৰে তেজ শুহি লয়। যুগে যুগে ঠগ খায়ো নুবুজা হলি, লাখ লাখ তহঁত থাকি একো নেপালি। ধাক 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 ধাকি বজালি, লাখ লাখ তহঁত থাকি একো নেপালি। da 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 dang dang da da dang 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 da da dang da da dang da 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 dang da 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 মুখৰ ভাষা বুকু ৰাখা বন্ধ কতে থলি, মুখৰ আশা বুকুৰ, মুখৰ ভাষা বুকু ৰাখা বন্ধ কতে থলি। সেইবাবে কেঁচা যৌৱন নিশা বেচিলি, হিম্মত বিলাক হেৰুৱাই কলৈ পলালি।
লাখ লাখ তহঁত থাকিও একো নেপালি ভেড়াৰ পালৰ দৰে আজি বাচি কিয় আছ এন্ধাৰ এন্ধাৰ গলিৰ মাজত খনগনিছ ভেড়াৰ পালৰ দৰে আজি বাচি কিয় আছ এন্ধাৰ এন্ধাৰ গলিৰ মাজত খনগনিছ ভেড়া নহৈ তেজাল ঘোঁৰা কিয় নহলি লাখ লাখ তহঁত থাকিও একো নেপালি জন অৰণ্য ধৈৰ্য ঘন্য পুঁজিপতি ধন্য জন অৰণ্য ধৈৰ্য ঘন্য পুঁজিপতি ধন্য হে বনোৱা পন্য গণ্য মান্য সমাজ অনন্য মুখা পিন্ধা বৰ মানুহক প্ৰণাম কৰিলি নাই 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 তোৰ ইজ্জত বেচিলি ভক্ত মাথো ই বাজনা নহয় ঢাক তহঁতৰ অস্ত্ৰ ভাগ তো মাথো বাজনা নহয় ভাগ তহঁতৰ অস্ত্ৰ সুখক হতক নাঙঠ কৰ বোলো সুখক হতক নাঙঠ কৰ কাঢ়ি সিহঁতৰ বস্ত্ৰ এক নতুন সমাজ গঢ়িবলৈ পণ কৰিলি যাক যাক তেজাল ঘোঁৰা চিঞৰ মাৰিলি যাক যাক তেজাল ঘোঁৰা চিঞৰ মাৰিলি নতুন সমাজ গঢ়িবলৈ পণ কৰিলি নতুন সমাজ গঢ়িবলৈ পণ কৰিলি নতুন সমাজ গঢ়িবলৈ পণ কৰিলি ধন্যবাদ মই এটি গীত পৰিৱেশন কৰি অনুষ্ঠান সামৰিব লাগিব যিহেতু আমাৰ পুৰস্কাৰ বিতৰণী আছে আৰু যদি সময় থাকে আৰু গাম যদি আপোনালোক থাকিলে আৰু বহুত গীত আছে গীত গাই গাই শেষ নহয় খুদা কণ্ঠৰ গীত গাই ৰাতিপুৱাই দিলোঁ এতিয়াৰ পৰা আৰম্ভ কৰি কাইলৈ এই সময়লৈকে গাই থাকিলেও গীত শেষ নহয় ওলাই থাকিব সকলোৰে হৃদয় ৰন্ধে ৰন্ধে সোমাই আছে আপোনালোক দৰ্শকে বিচাৰক আপোনালোকেই জানে কেনেকৈ গাইছে শিল্পীসকলে কোনটো ফাৰ্ষ্ট হ'ব লাগে কোনটো ছেকেণ্ড হ'ব লাগে আমি জীৱনত কৰি যাব লগা বহুত আছে আয়ু যায় আলে জালে কেতিক্ষণে ধৰে কালে কৈছে আমাৰ জীৱনটো আমিহে ভাবোঁ যে মই কৰি আছোঁ মই নহ'লে নহয় ময়ে এইখিনি কৰিছোঁ মই নকৰা হ'লে সেইটো নহ'লহেঁতেন এইবোৰ কথা নহয় ডাঙৰ ডাঙৰ এই যিসকল বহুত সমৃদ্ধিশালী ব্যক্তি সেইসকলো এই 100 বছৰমান আয়ুস লৈহে আহিছে আৰু আমি দুখীয়া নিচলাসকলো 100 বছৰমান আয়ুস লৈহে আহিছোঁ শিল্পীসকলো 100 বছৰমান আয়ুস লৈ আহিছোঁ গতিকে জীৱনটো উপভোগ কৰিব লাগে আমাৰ কৈছে যে পাছৰ জনমত আমি এইটো জনমত এইটো কৰিলে পাছৰ জনমত আৰু ওপৰত জনম বাদ দিয়ক নাই সেইটো জনম জীৱনটো হৈছে গতিকে লাইফ ইজ প্ৰেচিয়াছ জীৱনটো উপভোগ কৰিব লাগে জীৱনটো যাপন কৰিব লাগে এই সময়খিনি সুন্দৰভাৱে দিয়ক সংগীতৰ লগত জীয়াই থাকক এখন ঘৰ সংগীত প্ৰাণ কৰি তোলকচোন সংগীতটো আৰম্ভ হয় মহাপুৰুষজনাৰ এই আমাৰ কীৰ্তন ঘোষাৰ পৰা ৰাতিপুৱা উপাসনা গৃহত গ'ল প্ৰাৰ্থনা গালে সেৱা কৰিলে তাৰপিছত কিছু সময় ৰেয়াজ কৰিলে নিজৰ ঘৰৰ সন্তান সন্ততিসকলক আনি বহুৱালে এটি বৰগীত শিকালে ভূপেন্দ্ৰ সংগীত শিকালে বিষ্ণুৰাভা গীত শিকালে জ্যোতিপ্ৰসাদ আগৰৱালা গীত শিকালে উপস্থাপন কেনেকৈ হ'ব লাগে শিকালে এটা সুন্দৰ পৰিৱেশ হ'ল গীত গাই দিয়াৰ লগে লগে যিমান খং ৰাগ অভাৱ অনাটন যিমানখিনি আমাৰ দুশ্চিন্তা আছিল সকলোখিনি নিমিষতে শেষ তাৰপিছত আমি তেল নিমখেৰে কচুৱে ঢেকীয়াই হ'লেও এসাঁজ খাই শান্তি বনাই খালোঁ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ আকৌ সন্ধিয়ালৈ সকলো কৰ্মসূচী সামৰি আহি ঘৰ পালোহি ঈশ্বৰৰ উপাসনা কৰিলোঁ আকৌ আধা ঘণ্টা সময় সামৰি উঠলোঁ এইদৰে যদি দুটি গীত গাওঁ তেতিয়াহ'লে সেই জীৱন উদযাপন হ'ব শিকি যাম কৰি যাম গতিকে হোৱাৰ বেদনাখিনি নাইকিয়া কৰি হোৱাৰ সন্তুষ্টি প্ৰাপ্তিৰ সন্তুষ্টি লৈ জীৱনটো আগবাঢ়িব লাগিব গতিকে ডাঙৰসকলৰ
অগ্ৰজসকলৰ কথা মানিব লাগিব ভূপেন দাই দি থৈ যোৱা জীৱনৰ প্ৰতিটো ক্ষণতে দি থৈ যোৱা সাৰমৰ্মবোৰ উপলব্ধি কৰিব লাগিব ভূপেন হাজৰিকাৰ অনুগামী হিচাপে জ্যেষ্ঠজন জয়ন্তনাথ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ মাজত উপস্থিত থকা হেম শইকীয়াকে প্ৰমুখ কৰি এইদৰে গণ্যমান্য ব্যক্তিসকলৰ বক্তব্যসমূহ আমি কেৱল শুনিলেই নহ'ব ইমপ্লিমেণ্ট কৰিব লাগিব ইমপ্লিমেণ্ট কৰাটো বৰ ডাঙৰ মেটাৰ আমি শুনিব পাৰোঁ ইমপ্লিমেণ্ট কৰাটো ডাঙৰ বিষয় আমি প্ৰেক্টিকেল হ'ব লাগিব গতিকে সেই আশাকে মই ৰাখিলোঁ শিল্পীসকল আগবাঢ়ি যাওক এইদৰে চৰ্চা অব্যাহত থাকক অদূৰ ভৱিষ্যতে দেশৰ ধৰণী হৈ সংগীতমুখৰ এটা পৰিৱেশেৰে প্ৰতিখন ঘৰ জীপাল হওক সেই আশা কৰিছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাদ দিয়ক কোনোবা শিল্পী আজি পাইছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সেয়া তেওঁলোক এইখন মঞ্চতে পাইছে কাইলৈ আকৌ সেইখন মঞ্চত গ'লে নোপোৱাজনে তেওঁ হৰুৱাব পাৰে গতিকে লিঅনেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো মুখামুখি খেলিলেও কোনোবা এজন খায় শচীন তেণ্ডুলকাৰে বেটিং কৰিলে সেইফালে শ্বাহিদ আফ্ৰিদি কৰিলে শচীন তেণ্ডুলকাৰে খেলাখনৰ হাৰি থাকে শ্বাহিদ আফ্ৰিদি জিকি যায় গতিকে যেতিয়া হুৱেন এভাৰ কম্পিটিশ্যন যেতিয়াই কম্পিটিশ্যন হয় মানে সেইটো ফাৰ্ষ্ট পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ থাৰ্ড দিবই লাগিব আজি আপোনাক বিচাৰক বহুৱালৈ দিব লাগিব মই যদি গান গাওঁ আমাৰ স্বনামধন্য হেম শইকীয়া ডাঙৰীয়াই গান গায় আমাৰ জয়ন্তনাথ ডাঙৰীয়াই গান গায় মহেন্দ্ৰ হাজৰিকাক মাতি অনা হয় বিচাৰক এজন দিয়া হয় তেতিয়াহ'লে আমাৰ মাজত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ওলায় এইটো কি ডাঙৰ কথা হ'ল তেতিয়াহ'লে এওঁলোক গায়ক নহয় এওঁলোক শিল্পী নহয় গতিকে আমাৰ শিল্পী জীৱনটোহে আমাৰ প্ৰয়োজন শিল্প সাধনাটোহে আমাৰ প্ৰয়োজন ইয়াত হৈছে এখন মঞ্চমুখী মঞ্চ হৈছে প্ৰতিনিধিত্ব হ'বলৈ শিকিব লাগে প্ৰেজেণ্টেশ্যন শিকিব লাগে আগবাঢ়ি যাওক সকলোকে আশীৰ্বাদ থাকিলে শিল্পীসকললৈ আশীৰ্বাদ থাকিলে আমাৰ ফালৰ পৰা আপোনালোকে কেতিয়াও হতাশা নহ'ব কোনোবাই পুৰস্কাৰ নাই পোৱা বুলি ভাবিব যে এইখন মঞ্চত জয়ন্তনাথ ডাঙৰীয়া হেম শইকীয়া ডাঙৰীয়াৰ দৰে স্বনামধন্য ব্যক্তিয়ে বিচাৰ কৰা মঞ্চ এখনত যে গীত এটা গাবলৈ পালে সেইটোকে নিজকে সন্তুষ্টি বুলি ভাবিব সেয়াকে মই আশা কৰি ৰাখি সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি আৰু শ্ৰদ্ধাৰ জয়ন্তনাথ ডাঙৰীয়ালৈ শ্ৰদ্ধা জ্ঞাপন কৰি হেম শইকীয়া ডাঙৰীয়া উপস্থিত সকলোলৈ শ্ৰদ্ধা জ্ঞাপন কৰি দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুবৰ পৰিমল বৰালৈ আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ে তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ মৰম আৰু শ্ৰদ্ধা যাচিব বিচাৰিছে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ এই আপাহতে আমি আৰু এষাৰ কথা জনাই থ'ব বিচাৰিছোঁ আমাৰ আৰু এটি সৰু কাৰ্যসূচীৰ পাছতে আমাৰ ফলাফল ঘোষণা হ'ব আৰু এই মঞ্চত একে সময়তে পুৰস্কাৰ বিতৰণিও আমি অনুষ্ঠানটি ৰাখিছোঁ খন্তেক আপোনালোকে ধৈৰ্য ধৰক তাৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত উপস্থিত হোৱা শ্ৰদ্ধাৰ হৰিপ্ৰসন্ন হাজৰিকাদেৱকো আমাৰ এই অনুষ্ঠানটিক উদ্দেশ্য কৰি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আজি এই ঐতিহাসিক খেজুৰিতল নামতি চাৰিআলিত অনুষ্ঠিত হোৱা নপুৰণি শিল্পী সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ কেশৱ চুতীয়া ডাঙৰীয়া আজিৰ আমাৰ মঞ্চত উপস্থিত স্বনামধন্য শিল্পী শ্ৰদ্ধাৰ জয়ন্তনাথ ডাঙৰীয়া লগতে বহি থকা পৰিমল বৰা ডাঙৰীয়া আজি আমাৰ ইয়াৰ সন্মুখত উপস্থিত শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী ভূপেন্দ্ৰ সংগীত নৃত্য আৰু সংগীতৰ প্ৰতিযোগীসকল আইৰ মাতৃসকল মোৰ জ্যেষ্ঠসকল মোৰ বন্ধুবৰসকল জয় জয়তে আপোনালোক সকলোকে শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ আজি এই মহান দিনটোত আমাক মাতি উদ্যোক্তা মণ্ডলীয়ে যি মৰম আৰু শ্ৰদ্ধা জনালে মই সমূহ উদ্যোক্তা মণ্ডলী আমাৰ দৰে অভাজনক মাতি এনেদৰে সন্মান জনোৱাৰ বাবে আমি তেওঁলোকক অন্তৰৰ গভীৰ কোণৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বিষয়ে ক'বলৈ গ'লে আমি জ্ঞানশূন্য মানুহ একোৱেই নজনা মানুহ
তেখেতৰ কথা কৈ আমি পাৰ কৰিব নোৱাৰোঁ। সাগৰৰ গভীৰতা যেনেকৈ জুখিব নোৱাৰি, তেনেকৈ ভূপেন দাৰ কথাও কৈ শেষ কৰিব নোৱাৰি। তেখেত হৈছে প্ৰতিভাৰ সাগৰ, জ্ঞানৰ সাগৰ। আমি এটাই জানো, এটাই কথা আমি বিশ্বাস কৰোঁ যে আমি যেতিয়াৰ পৰা জন্ম লাভ কৰিছোঁ আমৃত্যু পৰ্যন্ত প্ৰতিজন যুৱক যুৱতীৰ পৰা বৃদ্ধলৈকে আমাৰ কিছু ভাল গুণ আমাৰ অন্তৰতে নিহিত হৈ থাকে। আমি কিছুমান প্ৰতিভাৰ অধিকাৰী হয়। আমি সেইটো বিচাৰি পাব লাগিব। আজি দাদা ভূপেন দাৰ ঘৰত চৰ্চা হৈছিলে সংগীতৰ। তেখেতে পিতৃ মাতৃৰ পৰা শিকিছিলে আৰু সেই পৰ্যায়ত তেখেতে গৈ আজি বিশ্ব জয় কৰিলে। বিশ্বত সকলোৱে চিনি পায়। ভাৰত ৰত্ন তেখেতে লাভ কৰিলে। সুধা কণ্ঠ তেখেতে নাম পালে। এটাই কথা মই আজিৰ যুগৰ অভিভাৱকসকলক বা নৱপ্ৰজন্মক মই ক'ব বিচাৰোঁ, আমি আমাৰ নিজৰ প্ৰতিভাখিনি যদি বিকাশ কৰি আমি আগুৱাই লৈ যাওঁ, তেতিয়াহ'লে নিশ্চয় ভৱিষ্যতে আমি নিজকে মানৱ সম্পদ ৰূপে আমি গঢ় দিব পাৰিম আৰু বিশ্বজয়ৰ দিশে আমি আগবাঢ়িব পাৰিম। আৰু তাৰ কাৰণে আমাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ অভিভাৱকসকলৰো আছে। আমি আগবঢ়াই দিব লাগিব। আমি কেতিয়াবা দেখা যায় কোনোবা সন্তানৰ যদি বেলেগ কিবা প্ৰতিভা আছে, সংগীতৰ প্ৰতি যদি আকৰ্ষণ আছে বা সাংস্কৃতিকৰ বা কিবা বিভিন্ন বিভাগত খেলত যদি আছে, আমি চেপা মাৰি ৰাখিবলৈ বিচাৰোঁ, আমি আগবঢ়াই দিবলৈ নিবিচাৰোঁ। কিন্তু তেনেকুৱা কেতিয়াও কৰিব নালাগে। তেওঁলোকক আগবাঢ়ি যাব দিব লাগে, নিজৰ প্ৰতিভাবোৰ বিকাশ কৰিব দিব লাগে। আজি এনেকুৱা এখন মঞ্চ দিছে, 8 ছেপ্টেম্বৰত ভূপেন দাৰ জন্মদিন বুলি সকলোৱে জানে, বিশ্বই জানে। তথাপি আজি এই পবিত্ৰ দিনটোত আজি উদ্যোক্তা মণ্ডলীয়ে এনেকৈ অনুস্থাপন কৰিছে। আজি 10 ছেপ্টেম্বৰৰ দিনা মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যাতে তেওঁলোকে আজি এই নৃত্য প্ৰতিযোগিতা যি দিছে, আজি যি আমাক এখন প্লেটফৰ্ম দিছে, আমাৰ নৱপ্ৰজন্মক যুৱক যুৱতীসকলক আগবাঢ়ি যাবৰ কাৰণে, তেওঁলোকৰ কনফিডেন্স লেভেল হাই কৰিবৰ কাৰণে। আৰু তেনেকে আমি আগবঢ়াই দিব লাগিব পেৰেণ্টছে। মই উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাওঁ যাতে এনেকুৱা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে আৰু ভৱিষ্যতে আমি একেলগে আমি সমাজ গঢ়াত সাংস্কৃতিকভাৱে হওক, ৰাজনীতিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক, আমি যাতে মানৱ সম্পদ গঢ়িব পাৰোঁ তাৰে পৰিকল্পনা কৰিব লাগে। আমি এজন ব্যক্তিয়ে সমাজ নগঢ়ে, সেই ব্যক্তিৰ বিচাৰ ধাৰাই সমাজ গঢ়ে। পৰিমল দাই কৈছিলে যে আমি যদি সংগীতৰ আমি চৰ্চা কৰিব পাৰোঁ, কাৰোবাৰ অসুবিধা হৈছে এটা হলেও যদি ভূপেন দাৰ গীত আমি আমাৰ নৱপ্ৰজন্মক, আমাৰ যুৱক যুৱতীক, আমাৰ সন্তান সন্ততিক যদি আমি শুনাব পাৰোঁ, তেওঁলোকে প্ৰেৰণা পাব, তেওঁলোকে আগবাঢ়িবলৈ প্ৰেৰণা পাব। আৰু বেছি নকওঁ, আমি নজনা নুশুনা জ্ঞানশূন্য মানুহ। ইয়াতে কওঁতে অনেকখিনি ভুল হৈছে। আৰু আকৌ এবাৰ মই উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাইছোঁ, তেওঁলোকে এনেকুৱা এক অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে। আৰু সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ আজি বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ কৰি নিঃশব্দে নীৰৱে বুঢ়ালৈ থোৱা কিয়? ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক, সমষ্টি যদি ব্যক্তিত্ব ৰহিত, তেনে শিথিল সমাজক নাভাঙা কিয়? তুমি যদি ব্ৰহ্মাৰে পুত্ৰ, এই পিতৃত্ব তেনে নাম মাত্ৰ, নহলে প্ৰেৰণা নিদিয়া কিয়? উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে পৰশৈচাকে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰ জগাই নোতোলা কিয়? বিস্তীৰ্ণ
অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে বুঢ়ালৈ থোৱা কিয় विस्तार है अपार प्रजाहदन पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बेटी हो क्यों विस्तीर्ण पाररे অসংখ্য জনৰে হাহাকাৰ শুনি নিঃশব্দে নীৰৱে বুঢ়ালৈ ধন্যবাদ ধন্য সময় বোকাৰে পদুমকে পাই এনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায় মানুহ যদি মানুহৰে অন্তৰা তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায় শংকৰে হিছে নামৰ কঠীয়া অসমীয়া হব বুলি ৰখীয়া হিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই কোনো বুজা কি ঘৰে ৰাগিনী আনাই অসমীয়া কি ঘৰে ৰাগিনী পাৰা কি ঘৰে ৰাগিনী আনাই অসমীয়া কি ঘৰে ৰাগিনী পাৰা শংকৰে হিছে নামৰ কঠীয়া সকলে হজটো ভাল লাগিব ন অতীতৰ ফুল কিয়নো পাহৰা নিচা বননে নিজক কিয় হজোৱা অতীতৰ ফুল কিয়নো পাহৰা নিচা বননে নিজক কিয় হজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমকোষৰ ভগত কোনো পূজা শেক্সপিয়াৰ চেলি বুলি চিঞৰা সত্ৰীয়া নাচ গীতক নুবুজা ই ঘৰে ৰাগিনী পানা অসমীয়া ই ঘৰে ৰাগিনী পানা ই ঘৰে ৰাগিনী পানা অসমীয়া ই ঘৰে ৰাগিনী পানা আমাৰ সকলো শুভাকাংক্ষী আমাৰ সন্মুখত থকা ইয়াত থকা কোনো বেলেগ পৰিয়ালৰ দৰে নহয় আমি একেটা পৰিয়ালৰ দৰে আছো এনেকুৱা নাভাবিব যে আমি ইয়াত গান গাইছো আপোনালোক বিশিষ্ট অতিথি বা ভাল দৰ্শক এনেকুৱা নহয় আৰু কিন্তু আমি যে এটা অনুষ্ঠান কৰিছিলোঁ সেই আনন্দতে সেই ফূৰ্তিতে আমি এইটো কৰিছোঁ কোনো আনুষ্ঠানিকতা নাই ইয়াত কোনো অসন্তোষ যাতে নকৰে অলপ ধেমালি হৈছে আজি এই পবিত্ৰ দিনৰ শুভক্ষণত আমি অনুষ্ঠান উপভোগ কৰিবলৈ একান্তই আহিছিলোঁ এই পবিত্ৰ মঞ্চত এনেকৈ যে উপবিষ্ট হ'ম ভবাই নাছিলোঁ কিন্তু শুভাকাংক্ষী হিচাপে অন্তৰংগৰে সাংস্কৃতিক অনুষ্ঠানবিলাকত জড়িত হৈ থকাৰ কাৰণে যতটুকু সম্ভৱ তেওঁলোকে আমাক আমন্ত্ৰণ কৰিলে বিশেষভাৱে আমি
বক্তব্য ৰাখিব বিচৰা নাই, যিহেতু অনুষ্ঠান সামৰণি পৰ্ব হৈছে। ভূপেন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতাৰ নামটি নপুৰণি শিল্পী সমাজৰ সকলো উদ্যোক্তাক লৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাস্তৱৰ কঠোৰ আঘাত আমাৰ কল্পনাৰ অংঘৰ শূন্য। নতুনকৈ জীয়াই থকাৰ শক্তি আৰু হাবিয়াস নাই, আছে মাথো জীয়াই থকাৰ এক অদম্য আশা। সেই প্ৰত্যাশাকে আগত লৈ আমি অনুষ্ঠানবোৰ উপভোগ কৰিবলৈ আহোঁ। এই পৰম সৌভাগ্য হোৱাৰ কাৰণে মোৰ মৰমৰ চেনেহৰ পৰিমল ভাইটিৰ গীতৰ শৰাই আগত অনুষ্ঠান যে আঁত ধৰিবলৈ বক্তব্য ক'বৰ কাৰণে ক'লে, তাৰ কাৰণে আমি উদ্যোক্তালৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। মই পলমকৈ হ'লেও গীত আৰু নৃত্যৰ অকণমান পৰিৱেশ উপভোগ কৰিলোঁ। যিসকল বিচাৰক আহিছিল তেখেতসকলকো লগতো অকণমান সান্নিধ্য হ'লোঁ। তেখেতসকল এই অঞ্চলৰে নহয়, অসমৰ বিভিন্ন মঞ্চত তেওঁলোকৰ দখল দক্ষতা আছে, কিন্তু স্বনামধন্য যিগৰাকী ৰত্নৰ কাৰণে আজি ভাৰতবৰ্ষব্যাপী আমি গৌৰৱ কৰিব পাৰোঁ, তেওঁৰ এই পবিত্ৰ অনুষ্ঠানত মই সেই শব্দ আৰু বাক্য দুটিকে কৈ পৰিমল ভাইটিক আগবঢ়াই দিম। ভাষা যেনেকৈ কেইটামান শব্দ নহয়, সাহিত্য যেনেকৈ কেইটামান বাক্য নহয়, গৱেষণাও ঠিক সাঁচিপাত জোকাৰি উলিওৱা ঢুলি নহয়। গৱেষণাও ঠিক সাঁচিপাত জোকাৰি উলিওৱা ঢুলি নহয়। সংস্কৃতি হৈছে এক জীৱন দৃষ্টি, যি জীৱন দৃষ্টি এই উদ্যোক্তাসকলে দেখুৱাইছে। আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইকাৰণে জনৈক কবি ৰবীন্দ্ৰনাথ ঠাকুৰে এষাৰ কথা কৈছিল, ওৰেতো জীৱন সব পথের মানুষ আমি পথের ধারে, ওৰেতো জীৱন সব পথের মানুষ আমি পথের ধারে। গতিকে এই সাংস্কৃতিক ইমান সুন্দৰভাৱে চলি থকা অনুষ্ঠানটোত মোৰ বক্তব্যৰে আপোনালোকক বিৰক্তি দিব বিচৰা নাই। দুটি শব্দ বাক্য নিৰ্গত কৰিলোঁ। অনাগত দিনতো এই অঞ্চলত যাতে এনেধৰণে অনুষ্ঠান পাতি অঞ্চলটো সাফল্যমণ্ডিতই নহয়, নতুন প্ৰজন্মৰ কৃপা কৰি আশীৰ্বাদ কৰি তেওঁলোকক যাতে আগবঢ়াই দিয়ক, তাকেই আপোনালোকৰ শ্ৰীচৰণলৈ সেৱা জনাই মই পৰিমল দেৱক গীতৰ শৰাই আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি। আমি নিৰঞ্জন দালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিনোদিন প্ৰতিদান প্ৰীতি উপহাৰ, নাই একো আভৰা দিয়াৰ সম্ভাৰ, নিবেদ্যবিহীন ক্ষুদ্ৰ আশাৰে জ্যোতিষ্মান হওক আপুনি শুভ কামনাৰে। ধন্যবাদ। ইয়াৰ পাছত আমি আগবাঢ়িছোঁ আমাৰ শ্ৰদ্ধাৰ মৰমৰ পৰিমল দালৈ। পৰিমল দাৰ গীতৰ শৰাই লৈ আমি আগবাঢ়ি যাওঁ, আহক সকলো। ধন্যবাদ। নমস্কাৰ। নিৰঞ্জন দাক কৃতজ্ঞতা জনাব পৰা শব্দ নাই। নিৰঞ্জন দাক যিকোনো মঞ্চতে আমাৰ স্থানীয় সকলো কলা কুশলী উদ্যোক্তাক তেওঁ উৎসাহ দি থাকে। গতিকে ইয়াৰ স্থানীয় উদ্যোক্তা সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ, নিৰঞ্জন দাকো ধন্যবাদ জনাইছোঁ। আৰু গীতৰ শৰাই বুলি নহয়, গীত গাই থাকিলে ধেৰ ওলাই গৈ থাকিব। এটি গীত পৰিৱেশন কৰিম, সকলোৰে চিনাকি চিৰপৰিচিত সদাকাংক্ষা এটি গীত। আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। আকাশী গংগা
বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ। আকাশী গংগা বিচৰা নাই। মহা মহা সাগৰৰে কত না লহৰ লিখিলো, মহা মহা নগৰীতে কত না বাট হেৰুৱালো। মৰম জ্যোতিৰ বম খেদি খেদি, মৰম জ্যোতিৰ বম খেদি খেদি, বোৱালো বুকুতে অশ্ৰুধাৰ। নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ। আকাশী গংগা বিচৰা নাই। হয় তুমি তো হেজাৰ জনৰ হেজাৰ শৰাই পাওঁ, তথাপি কিয় বিশেষ জনৰ মৰম বিচাৰি যাওঁ। হয় তুমি তো হেজাৰ জনৰ হেজাৰ শৰাই পাওঁ, তথাপি কিয় বিশেষ জনৰ মৰম বিচাৰি যাওঁ। মহা মহা নাট ঘৰে ঘৰে কণ্ঠ শুনি নিগৰানো, মহা মহা শ্ৰোতা জনতাৰে মুখত হাঁহি বিৰিঙানো। ক্ষণিক মৌন পৰত কোনেনো, ক্ষণিক মৌন পৰত কোনেনো, পাতলাব মোৰ দুখৰে ভাৰ। নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ। আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। ধন্যবাদ।